खुलुमबाय इनसाइडनि बड'आव नोंथांमोन बयखौबो बरायबाय। बाक्सा जिल्लानि सदर मुसलपुराव मोनद' फरायसा आफादफोरा जिल्लानि सिङाव थानाय भारत भुटान हाजो सेरनि लावखार ओंखाम जाग्रा दावबायथिलि चौकीखौ लानानै खौरांगिरि मेल खुङो। सबंकाटा অঞ্চলত 6টা আঞ্চলিক ছাত্ৰ সংগঠন একত্ৰিত হৈ আমি सबंकाटा অঞ্চলত থকা মানাস চকী ইকো টুৰিজমৰ পিকনিক স্পটৰ ক্ষেত্ৰত যেহেতু सबंकाटा অঞ্চলত থকা নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক কমিটিয়ে এতিয়া হিমালয় শুক্লাই সিরফাং এটা নেতৃত্ব আপসু নেতৃত্বত এটা কমিটি গঠন কৰি এই ক্ষেত্ৰত একচিটিয়াভাৱে চান্দা সংগ্ৰহ কৰি আছে। সেই চান্দাক লৈ আমাৰ सबंकाटा অঞ্চলত 6টা জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে এইটো তীব্ৰ গুৰুত্ব দিছো, যাতে বিগত সময়ছোৱাত যেনেকুৱা একত্ৰিতভাৱে চলাই নিছিল এই মানাস চকী ইকো টুৰিজমৰ পিকনিক স্পটত পৰৱৰ্তী সময়ত যাতে এনেকুৱা চলাই নিয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো, যাতে পৰৱৰ্তী সময়ত যাতে আমাক এই যেটো এতিয়া সংঘৰ্ষ চলি আছে এই পিকনিক স্পট লৈ হেতু যাতে চৰকাৰক আহি যাতে আমাক এই কমিটি পৰৱৰ্তী সময়ত বিগত সময়ত যেনেকুৱা মিলাপ্ৰীতি আছিল তেনেকুৱা যাতে আমাক কমিটিটো বান্ধি দিয়ে যেন। আৰু মতে ৰাজনীতিগত সোমাই আছে বিজেপি UPPL আৰু GSP এই তিনিওটা চৰকাৰ মিত্ৰজোঁট থাকি বিনিময়ত যে আমাক এই এতিয়ালৈকে এক সপ্তাহ সময় অকলে হৈ গেল। আমি DC ছাৰক DF ছাৰক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। এই স্মাৰক পত্ৰৰ যোগে আমি একো সঁহাৰি নাপালোঁ। ইয়াৰ বিনিময়তে আজি মিডিয়া যোগে এই सबंकाटा অঞ্চলৰ সমস্যাসমূহ বিশেষকৈ পিকনিক স্পটৰ সমস্যাসমূহ এইটো যাতে চৰকাৰক এইটো আমাক সিদ্ধান্ত কৰি দিয়ে যেন এই 3 দিনৰ সময়সীমাৰ ভিতৰত যাতে এইটো প্ৰত্যুত্তৰটো যাতে চৰকাৰ নাইবা আমাৰ অঞ্চলবাসীক আমি প্ৰত্যুত্তৰটো যাতে পাম। নাপালে আমাৰ सबंकाटा অঞ্চল 6টা জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে আমি প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ বাধ্য তো সংঘৰ্ষ বিচৰা নাই। পৰৱৰ্তী বিগত সময়ত যেনেকা আমাৰ মিলাপ্ৰীতি আছিল পৰৱৰ্তী সময়তে এনেকা মিলাপ্ৰীতি আমাক লাগে আৰু ভৱিষ্যত লাগে। আৰু যেনেকা আমাৰ হাতাম পুৰুষৰ পৰা सबंकाटा অঞ্চলত 14টা জনগোষ্ঠী একেলগে মিলিজুলি বসবাস কৰি আছে, আমি তেনেকৈ পৰৱৰ্তী সময়তে আমি মিলিজুলি থাকিব বিচাৰোঁ। কিন্তু এতিয়া আমাৰ এক ভাই বুলি ক'বা গ'লে এতিয়া আমাৰ পৰা আঁতৰত থাকিব বিচাৰে, কাৰণ এখেতৰ বলপূৰ্বকভাৱে যিকোনো বস্তুতে এখেতে হস্তক্ষেপ কৰি লয়। ইয়াৰ কাৰণে আমি এখেতৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছোঁ। জানা শুনা মতে নিজৰ কোৱা মতে নিজৰ জাতীয় কোনোবা লগ বন্ধুৰ পৰা শুনি পাই আমি এখেতৰ মন্ত্ৰী নাইবা MLA নাইবা আমাৰ যোনটো 25 নং বাগানপাৰা সমষ্টিৰ MCL ছাৰ স্পিকাৰ মহোদয় এখেতৰ পৰা আমি জানা মতে আনিছে। আৰু নিজৰ স্মাৰক পত্ৰ দিয়া সময়ত DC ছাৰে কৈছিল, সেইটো আমি বিশেষকৈ গম নাপাওঁ, কিন্তু কোনোবা নিজৰ পলিটিক্স লিডাৰৰ তৰফৰ পৰা লিখিত আকাৰ লৈ আনছে নেকি সেনেকুৱা কৈছে। কিন্তু আমাৰ সংগঠন তৰফৰ পৰা সুধিছিলোঁ, ছাৰ আপোনাক টেণ্ডাৰ দিছে নেকি? সেই তেনেকুৱা আমাক টেণ্ডাৰ সংগ্ৰহ নাইবা তেনেকুৱা হেৰিৰ পৰা আমাক লোৱা নহয় আৰু পোৱাই নাই, টেণ্ডাৰ নাই। আৰু DF ছাৰক আমি সুধিছিলোঁ, তেতিয়া কৈছে বন সুৰক্ষাটো আমাৰ বন সংমণ্ডলৰ হয় দায়িত্ব, কিন্তু তেনেকুৱা আমাক এতিয়ালৈকে জনোৱা নাই। কিন্তু কোনোবা মন্ত্ৰী MLAৰ পৰা লিখিত আকাৰ লৈ আনব পাৰে, কিন্তু আমাৰ লোকৰ তৰফৰ পৰা তেনেকুৱা আমি প্ৰদান কৰা নাই। খোলা কথাৰে আমাৰ DF ছাৰক কৈছিল। কিন্তু লিখিত আকাৰ লৈছিল, পত্ৰ লৈছিল, কিন্তু আমাৰ ৰাইজৰ মাজতো তেনেকুৱা মানে দেখুওৱা নাই। আমাৰ 3বাৰকৈ আমাৰ যিটো মানাস চকী ইকো টুৰিজমৰ এটা অফিচ আছে, NGO অফিচ, তাতে বহিছিলোঁ। আমাৰ অভিভাৱক কমিটি আছে, ডংবান কমিটি 14টা কমিটি, এখেতক প্ৰতিটো মানে জেনেৰেল ডংবানৰ সভাপতি সম্পাদক লৈ আৰু অঞ্চলটোক নেতৃবৃন্দু লৈ আমি আৰু জাতীয় সংগঠন লৈ আমাৰ এটা আলোচনা মেজ আছিল তেনেকুৱা। কিন্তু আমি আহ্বান কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থা सबंकाटा আঞ্চলিক কমিটি, কিন্তু এখেতক সেই সভালৈ অনুপস্থিত। সন্থা আৰু सबंकाटा আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা, सबंकाटा আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা, सबंकाटा আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, सबंकाटा আঞ্চলিক সাঁওতালি ছাত্ৰ সন্থাই এই আমি 5টা ছাত্ৰ সন্থাই লগ হৈ सबंकाटा
অঞ্চলত অৱস্থিত যিটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পূবফালে সংলগ্ন বনভোজস্থলী সোৱনখাটা অঞ্চলত যি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হোৱা সংস্থা হিমালয় সংঘী চেৰফাং নামৰ এটা সংস্থাটোৱে যি উত্তৰ গুচিৰ গেটত কোনো ধৰণৰ জাতীয় সংগঠন বা ৰাইজৰ লগত বা NGOৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে তেওঁলোকে যি চাঁদা সংগ্ৰহ কৰা কাৰ্যত লিপ্ত হৈছে, সেই চাঁদা সংগ্ৰহ কৰা কাৰ্যক আমি সকলো জাতি জনগোষ্ঠী ছাত্ৰ সংগঠনে তীব্ৰ গৰিহণা দিছোঁ। ঠিক আজি NGO তাতে সোৱনখাটা অঞ্চলত জাতীয় সংগঠন আৰু বান কমিটিৰ লগতে ৰাইজ লগ হৈ কি কৰিছিলে, তাতে এখন NGO গঠন কৰি দিয়া হৈছিল, যিটো তাতে থকা জীৱ জন্তু গছ গছনি নদ নদী এইবোৰ চোৱা চিতা কৰাৰ কাৰণে এখন NGO গঠন কৰি দিয়া হৈছে। বৰ্তমান সেই NGOখনে যিহেতুকে কোনো ধৰণৰ চৰকাৰী পুঁজি তেনেধৰণে নাপায় বা তেওঁলোকে ধৰি লওক চাকৰিৰ ব্যৱস্থা হোৱা নাই, তেওঁলোকে কি কৰিছিলে তাতে থকা বনভোজস্থলীত পৰ্যটকৰ কাৰণে বনভোজস্থলী বনাই কিনে তেওঁলোকৰ পৰা কি কৰিছিল গাড়ী যান বাহনৰ পৰা 2-1 পইচাকৈ তেওঁলোকে চাঁদা সংগ্ৰহ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিল। আজি বৰ্তমান যিহেতুকে সেই পৰিৱেশটো বৰ্তমান সোৱনখাটা অঞ্চলৰ চৌকীত বৰ্তমান নাই, গতিকে ভৱিষ্যতে যদি তেনেধৰণৰ কি কয় একচিতীয়াভাৱে যদি অন্য সংগঠনে তেওঁলোকৰ পৰা যদি এই কাৰ্যটো কাঢ়ি লয়, ভৱিষ্যতে সেই জীৱ জন্তু চৰাই চিৰিকটি আৰু ধৰি লওক গছ গছনি চোৱাৰ চিতাৰ দায়িত্ব কোনে গ্ৰহণ কৰিব। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে সেই স্থানত সকলো জনগোষ্ঠীৰ মানুহক, যিহেতুকে BJP চৰকাৰৰ দিনত এখন ৰাজনীতিৰ পলিটিক্সৰ সময়ত শ্লোগান দিছিলে যে সম উন্নয়ন সম বিকাশ, ঠিক তেনেদৰে তাতে আজি আমি দেখা গৈছোঁ অন্য জনগোষ্ঠীৰ তেনেকুৱা ধৰণৰ সম উন্নয়ন সম বিকাশ আমি দেখিবলৈ পোৱা নাই। কাৰণ আজি একচিতীয়াকৈ এপছুৰ নেতৃত্বত গঠন হোৱা সংস্থাটোৱে একচিতীয়া হৈ কোনো ধৰণৰ আলোচনা নকৰাকৈ তাতে আজি তেওঁলোকে চাঁদা সংগ্ৰহ কৰা কাৰ্যত লিপ্ত হৈছে। 29/11/2021 তাৰিখে জিলা উপায়ুক্তক আৰু আমাৰ মাননীয় বাক্সা জিলা বন বিষয়া সংমণ্ডলক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তেতিয়া আমাৰ জিলা উপায়ুক্ত ছাৰে বিশেষ তেনেকুৱা নকলে, কাৰণ তেখেতে ক'লে যে মই ভালকৈ গম নাপাওঁ, মই অলপ সোধা পোছা কৰিব লাগিব, মই ADC ছাৰৰ লগত আলোচনা কৰিম। কিন্তু আমি নেক্সট পৰৱৰ্তী আমি DFO ছাৰকে এখন দিছিলোঁ। DFO ছাৰে কৈছিলে যে তেনেকুৱা ধৰণৰ হয়, তাতে কোনোবা ওপৰ মহলা আমাক লিখি দিছে, গতিকে আমি কি কৰিম, ওপৰ মহলাৰ যিটো আমাৰ লিখনি আহে লিখা আহে আমি সেইমতে ফ'ল' কৰিব লাগিব। গতিকে কোন বিধায়ক বা মন্ত্ৰীয়ে তেওঁলোকক সেই এখন কপি লিখি দিলে আমি নাজানো, গতিকে আমি তাৰ তদন্ত হ'ব লাগে বুলি এই জাতীয় সংগঠনবোৰে লগতে সোৱনখাটা আঞ্চলিক ছাত্ৰ সন্থাও দাবী জনাওঁ। বৰ্তমান আমি এপছু লোৱা বুলি নকওঁ, এপছুৰ নেতৃত্বত গঠন হোৱা হিমালয়া সংঘী চেৰফাং নামৰ এটা সংস্থা তেওঁলোকে বৰ্তমান এতিয়া লৈ আছে। কিন্তু তাৰ পূৰ্বে আমি সকলো ছাত্ৰ সংগঠন তাতে এপছুও জড়িত আছিল, এপছু আছু ধৰি লওক জাতীয় সংগঠনবিলাক চবেই জড়িত হৈ লগতে বান কমিটি আৰু সোৱনখাটা অঞ্চলৰ বিশাল অঞ্চলবাসী ৰাইজে এখন NGO গঠন কৰি দিছিল। সেই NGOখনে সেই অঞ্চলত ধৰি লওক জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি চব চোৱা চিতাৰ দায়িত্ব NGOসকলে কৰি আছিল আজিলৈকে। কিন্তু বৰ্তমান সেই NGO যদিও আছে, বৰ্তমান কি হৈ আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ সা সুবিধা টকা পইচাৰ লগত জড়িত হ'ব পৰা নাই। এইটো জনাওঁ যে সকলো জনগোষ্ঠী সম অধিকাৰ পাব লাগে। তাত আমি সেই সংগঠন সংস্থাটোক আমি প্ৰস্তাৱ দিছিলোঁ যে সকলো জনগোষ্ঠীৰ মানুহক তাতে যাতে অধিকাৰটো দিয়ে, সকলো জনগোষ্ঠীৰ মানুহক যাতে 2-3 জনকৈ সদস্য এজন ৰাখে। মই আমাৰ সোৱনখাটা আদিবাসী ছাত্ৰ সন্থাৰ পৰা কৈ আছোঁ। আমাৰ সোৱনখাটা আঞ্চলিক যিটো আমাৰ সোৱনখাটা এৰিয়াত আমাৰ চকী গেটৰ বিষয়ে ষড়যন্ত্ৰ লাগি আছে, সেইটোৰ বিষয়ে মই ক'ব খুজি আছোঁ যে মই এইটো কেছত আমাৰ MCLA বা আমাৰ যিবিলাক মানে প্ৰমোদ বড়োৰ যিটো নেতৃত্বত মই গোটেইকেইটাকে মানে ইয়াতে ইনভলভ আছে বুলি মই ভাবোঁ। আৰু 3 দিন আমি টাইম দিছোঁ, এই 3 দিনত যদি আমাক কোনো ধৰণৰ মানে আমাক একো যদি ৰেছপন্স নিদিয়ে, তেতিয়াহ'লে আমি আমাৰ সোৱনখাটা অঞ্চলৰ আমাৰ যিখিনি আমি সংগঠন আছোঁ, 7টা সংগঠন আছোঁ, আমি ইয়াতকৈ মানে ভয়াৱহ জংগী আন্দোলন কৰিবলৈ আমি বাধ্যতা হ'ম। যোৱা কেইদিনমান পূৰ্বে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত হিমালয়ান সংঘী হাজং নামৰ এটা ছ'চাইটি মানাহ চৌকী ইকো টুৰিজিম পিকনিক স্থলীত গেটত অবৈধভাৱে চাঁদা সংগ্ৰহ কৰি আহিছে। সেই গেটক পূৰ্ব 2011 চনত
অঞ্চলটো বিভিন্ন সুবনহাটা অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন তাৰে বিভিন্ন ৰাজ্যে একত্ৰিতভাৱে জংগল সংৰক্ষণ বিভিন্ন জীৱ জন্তু সংৰক্ষণৰ বিষয়ে এটা NGO গঠন কৰি দিয়া হৈছিল। সেই হিচাপে 2021 চনলৈ সেই NGOই সকলো জীৱ জন্তু বন সংৰক্ষণ কৰি আহিছে। কিন্তু এই বেলি দেখা গৈছে যে ৰাজনৈতিক এটা ষড়যন্ত্ৰৰ তপত বলত নিখিল বড়ো ছাত্ৰ সন্থা লগতে তেওঁলোকৰ উদ্যোগত এখন গঠন হোৱা হিমালয়ান চুংখৃ হাজোন নামৰ ছ'চাইটিয়ে অবৈধভাৱে দখল কৰি আহিছে। তাত বনভোজস্থলীৰ পৰা উচ্চ পৰ্যায়ৰ চাঁদা সংগ্ৰহ কৰি আহিছে। সেই চাঁদা সংগ্ৰহ কৰাৰ বিষয় লৈ আমি সুবনহাটা অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সন্থাই কোনোপধ্যেই মানি লোৱা নহ'ব আৰু সেই বিষয় লৈ যোৱা 29/11/2021 তাৰিখে আমি জিলা উপায়ুক্ত মহোদয়লৈ লগতে জিলা বন বিষয়া মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ সুবনহাটা অঞ্চলৰ 6টা ছাত্ৰ সন্থাই। কিন্তু সেই স্মাৰক পত্ৰৰ কোনো ৰেছপন্স বা কোনো সঁহাৰি আমি আজিলৈকে নপোৱাত আমি আজি ইয়াত সংবাদ মাধ্যম প্ৰেছ যোগে আমি চৰকাৰক দাবী জনাওঁ যে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে যাতে এই সুবনহাটা অঞ্চলৰ এটা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতিৰ সেইখন এটা জাতীয় সংঘৰ্ষ কৰিবলৈ বিচাৰিছে নেকি, যাতে এই বস্তু আমি 3 দিনৰ সময়সীমা বান্ধি দিছোঁ। উক্ত ঘটনাটো 3 দিনত যদি আমাৰ এই দাবীটো সমস্যা সমাধান নকৰে তেতিয়াহ'লে পৰৱৰ্তী দিনত আমি প্ৰতিবাদী বিভিন্ন কাৰ্যসূচীৰে আমাৰ সংগ্ৰাম আগুৱাই যাম বুলি আজি সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ।